মা আহা তুমি অকণমান ৰেষ্ট লৈ লোৱা এতিয়া আৰু একো ভাবি থাকিব নালাগে এতিয়া দেউতা ঘূৰি আহিল যেতিয়া চাবা সকলো ঠিক হৈ যাব দুদিন পিছত ইঞ্চুৰেঞ্চৰ সকলো পইচা দিয়াৰ কথা আছিল এতিয়া সেই পইচা পাবলৈ হলে দেউতাৰক মই লুকুৱাই ৰাখিব লাগিব আৰু তেনেকুৱা কিবা এটা কৰি পইচা লোৱাটো অপৰাধ তই যদি সিহঁতক ক দেউতাৰে জীয়াই আছে বুলি ওলোটাই সিহঁতি আমাৰ ওপৰতে কেছ দিব সেইবোৰ কথা ভাবি ভাবি মোৰ মগজটোৱে কামেই কৰা নাই ইমানকৈ নাভাবিবা তুমি আৰু শুনা দেউতাক এই ইঞ্চুৰেঞ্চৰ পইচাৰ কথা একো নকবা তেওঁ গম পালে মনতে বহুত কষ্ট পাব কিন্তু এতিয়া জিউৰ অপাৰেশ্যন তোৰ বিয়া সেইবোৰৰ কি হ'ব মানুহে হয়তো ভাবিব গিৰিয়েকজন ঘূৰি আহিছে আৰু মই পইচা পইচা কৰি আছো পইচাৰ খক মোৰ নাই কিন্তু এতিয়া পইচা মোক লাগে নিজৰ বাবে নহয় তহঁতবোৰৰ বাবে বিশেষকৈ জিউৰ কাৰণে তোৰ দেউতাৰে আজি আহিছে কাইলৈ হয়তো আকৌ গুচি যাব কিন্তু জিউক মই জীয়াই ৰাখিবই লাগিব জিউৰ কাৰণে এই অপাৰেশ্যনটোৰ কিমান প্ৰয়োজন সেই কথাটো দেউতাৰে জানিবই লাগিব মই এইবোৰ একো নাপাতো তই পাতিবি তুমি আৰু কিয় নাপাতিবা তুমি দেউতাক আগৰ দৰে ভাবিব লাগিব তেওঁৰ নামত সেন্দুৰ ললো বুলিয়ে তেওঁ এতিয়া সেইজন মানুহ হৈ থকা নাই যাৰ সৈতে মই বিয়াত বহিছিলো কিছুমান কথা মই কেতিয়াও পাহৰিব নোৱাৰো আজি দেউতাৰক এখন ঘৰত থাকিবলৈ দিলো তাৰ কাৰণ কেৱল জিউ আৰু কম সিহঁতিতো একোৱে বুজি নাপায় সিহঁতে কেৱল দেউতাকক বিচাৰে আৰু সেইবাবে মই তোৰ হাজবেণ্ড বিভূতি ফুকন এই পৃথিৱীত নাই এইবোৰ কি কৈ আছে আপুনি পুলিচে তোৰ হাজবেণ্ডৰ ডেড বডি উদ্ধাৰ কৰিছে এইফালে তই মাৰ্ডাৰ কৰিলি এইফালে তোৰ হাজবেণ্ডক আন কোনোবাই দেউতা আৰু কেতিয়াও নাহে ন মা মই দেউতাক জ্বলাই দিলো তোৰ মানুহটো ঢুকাইছে তই এতিয়াও সেন্দুৰ লগাই আছ এইবোৰ মোহাৰি পেলা নহলে কিন্তু তোৰ মানুহটোৰ আত্মাই কেতিয়াও শান্তি নাপাব দে চাওঁ মই মোহাৰি দিওঁ দে
হেল্ল', মই যি কৈছো সেইমতে তহঁতে কাম কৰিবি। মুঠতে তহঁতৰ চকু এই ঘৰখনত ৰাখ। তহঁতে এতিয়া ৰেডি থাক। বেদ, তোৰ লগত মোৰ অলপ কথা আছিল। এইবাৰ আকৌ তোৰ কি কথা ওলাল? তোক মই যি কথা দিছিলো সেয়া মই পালন কৰিলো। এতিয়া আৰু কি পালন কৰিব লাগে সেইটো কওঁ। সেইবোৰ কথা নহয় মোৰ। মই পুতুলৰ কথাহে ক'ব বিচাৰিছো। মানে সি মোক ফোন কৰিছিল। সি মোক লগ পাব বিচাৰে। কিয়? কি কাম? নিজৰ জীয়েকৰ গাত যে দুখ নাই সেয়া পাঠদান দিবলৈ। চা দেতা, তই ভুলতো যাতে এইবোৰ মানুহক লগ কৰিবলৈ নাযাওঁ, আৰু যদি যাওঁ মোক আৰু তোৰ কাষত নাপাবি। বাকী থাকিল প্ৰিয়ম, তাইৰ বেয়া দিন আহি আছে। এইবাৰ তাইক মোৰ পৰা কোনেও বচাব নোৱাৰে। দেউতা, মই অলপ ওলাই যাওঁ। ওলাই যাওঁ মানে? তই দেখোন আজি মোৰ লগত খুৰীয়াহঁতৰ ঘৰলৈ যোৱা কথা। মই যাম নহয়। খুৰীহঁতৰ তালৈ 2টা বজাতহে যাবি। মই তাৰ আগতে আহি পাই যাম দে। কিন্তু তই যাওঁ ক'লো? যাওঁ মানে মোৰ হঠাৎ দৰকাৰী কাম এটা ওলাল। তোৰ দৰকাৰী কামটো কি মই জানিব নোৱাৰো নেকি? কেনেবাকৈ তই তোৰ বন্ধুটোৰ ওচৰলৈ নাযাওঁতো? নাযাওঁ অ', মোৰ দেৰি হৈছে। মই গৈ থাকোঁ দে। ক'ত আছিলে আপুনি? পমে আপোনাক বিচাৰি আছিল। মই জিউৰ লগত কথা পাতি আছিলো। জিউ সেই আগৰ ছোৱালীজনী হৈ থকা নাই। তাইৰ কথা বতৰাবোৰ বহু বেলেগ হ'ল। একদম ডাঙৰ ছোৱালীৰ দৰে হ'ল। তাই আমাৰ পমকো বহুত মৰম কৰে। একদম নিজৰ ভায়েকৰ দৰে ভাবে। ভাবিবতো, তাই মোৰ ছোৱালী যে, মোৰ দৰে তাইৰো মনটো। জিউৱে মোক ইমান দিনৰ মূৰত লগ পাই একেবাৰে ক'ব নোৱাৰা হৈ আছে। ৰবা, তাইৰ কাৰণে দোকানৰ পৰা চকলেট এটা লৈ আহোঁ। চাহকাপ খাই যাওক। অনুৱে ৰাতিপুৱাৰ পৰা 2 কাপ চাহ খোৱালে আৰু চাহ খাবলৈ মন নাই। তোৰ গাড়ীখন কি হ'ল? গাড়ী নোহোৱাকে ষ্টেণ্ডলৈ আহিলি যে? গাড়ীখন গেৰেজত থৈ আহিছো। ইঞ্জিনটোৰ কিবা এটা চাউণ্ড ওলাই আছিল। ৰচোন, তই ৰাতিপুৱা তুমি বিন্দুৰ ওচৰলৈ কিয় গৈছিলি? কিয়, মই তোৰ ভনীৰ ওচৰলৈ যাবও নোৱাৰো নেকি? নে মই যোৱাৰ বাবে তই বেয়া পাইছ? বেয়া কিয় পাম? মই তোক কথাটো সুধিছোহে। তই এনেই নুসুধ। দেউতাই ফোন কৰিছিল, সেইকাৰণে গৈছিল। আৰু এতিয়া এইটো নুসুধিবি দেউতাই মোক কিয় মাতিছে। ক। মই গৈ আছো। আৰু শুন, পেমেণ্টটো মই অলপ পিছত দি আছো। আপুনি এতিয়াও এইটো কথাতে কিয় লাগি আছে?
মায়ে আপোনাক ন্যায় দিবৰ বাবেহে মিছা মাতিছিল আৰু এতিয়া আপুনি মাকে বুজি নোপোৱা হ'ল। অনুভূতি, মই বাইদেউক বুজি পোৱা নাই বুলি কোৱা নাই। মই মাথো এইবোৰ কথা ইমানতে শেষ কৰক। আপুনি যদি এই কথাটোৰ বাবে মাক বেয়া পায়, তেনেহ'লে মাৰ মনটো কেনেকুৱা লাগিব এবাৰ ভাবকচোন। তাৰমানে তুমি মোক বেয়া পাইছা? মই আপোনাক বেয়া পোৱা নাই, কিন্তু আপুনি ভাল পাব লগা কামো কৰা নাই। বঢ়িয়া। দেউতাৰ আগমনে যে সকলোৰে মন মগজু খেলি মেলি কৰি দিব, সেয়া মই জানিছিলোঁ। মুঠতে মই এই সুযোগটো ল'বই লাগিব। সকলোৰে মনবোৰত এনেকৈ জুই লগাম যে সকলোৱে এদিন এই ঘৰ এৰি গুচি যাব আৰু তেতিয়া ইয়াত থাকিব কোন? মই আৰু কিনছো। তোমালোকৰ বিয়া কেতিয়া হ'ল? বিয়া মানে হ'ল অলপ দিন। কি কৰা তুমি? বিশেষ একো নকৰোঁ, সৰুকৈ নতুনকৈ কাম এটা আৰম্ভ কৰিছোঁ। কাম মানে ব্যৱসায় নে চাকৰি? এখন হোটেলত কাম এটা কৰি আছোঁ। দেউতা, আপোনাৰ লগত মই ভালকৈ কথা পাতিম। এতিয়া মোৰ দেৰি হৈছে, মালিকে ফোনো কৰি আছে, মই গৈ থাকোঁ। যোৱা। হোটেলত কাম কৰা এনেকুৱা এটা ল'ৰাৰ লগত প্ৰজ্ঞাৰ বিয়া হ'ল। আৰু জোনালী তাই এনেকুৱা এটা সম্পৰ্কত সন্মতি কিয় দিলে? কথাবোৰ কিবা এটা মোৰ ভাল লগা নাই। আকৌ ফোনটো কিয় অফ কৰি দিলে? এনে কি ঠাইলৈ গৈছে যে তাই ফোনটো অফ কৰিব লগা হ'ল? সঁচাই আজিকালি এই ছোৱালীজনীক বুজি পোৱাই টান হৈছে। উকিলক টকা দিবলৈ হাতত টকা নাছিল। তোমাৰ প্ৰথম কিনা গাড়ীখনো বিক্ৰী কৰিবলগীয়া আছিল। তই বহুত কৰিলে এইখন ঘৰৰ বাবে। ৰমনে মোক এইখন ঘৰৰ প্ৰতিটো খবৰেই দি আছিলে। তই ল'ৰা হৈ গাড়ী চলোৱাৰ পৰা আদি কৰি সি তহঁতৰ ওপৰত কৰা সকলোবোৰ অত্যাচাৰৰ কথা সিয়ে মোৰ আগত কৈ আছিলে। আৰু মই নীৰৱ দৰ্শক হৈ তাৰ কথাবোৰ শুনি শুনি জ্বলি জ্বলি মৰি আছিলো। ৰমনে যে তোমাক অপহৰণ কৰিছিল, সেই কথাটো আমি ভাবিবও পৰা নাছিলো। মুঠতে তাৰ লগত যি হ'ল ভালেই হ'ল। আচলতে তাৰ লগত কি হৈছিলে তই মোক অলপ ভালকে কবি নেকি? তাক কোনে মাৰিলে? সি কেনেকৈ মৰিলে? মই মাৰিলো তাক। আপোনাৰ বাবে মই এই পন্থা হাতত ল'ব লগা হ'ল।